হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভিলেজিটিং মাইনুলৈ। আজি মই আহিছোঁ চামতাত থকা গল্ডি বিউটি পাৰ্লাৰলৈ চুলি কাটিম বুলি। এয়া মোৰ চুলি কাটি আছে। আপোনালোকে যদি বিচাৰে আহিব পাৰে। বহুত ধুনীয়া, মানে ভাল লাগিছে আৰু পাৰ্লাৰখনত আহি। ধুনীয়াকৈ বাইদেউটোৱে কাটি দিছে। মই এয়া দিছোঁ ষ্টেপ লেয়াৰ কাট। মাত্ৰ 200 টকাতে ষ্টেপ লেয়াৰ কাট দি দিছে। পইচাটো বহুত কমেই যেন লাগিছে। ইমান ধুনীয়াকৈ কাটি দিছে বাইদেউজনীয়ে। আপোনালোকক গোটেই দামটো ভালদৰে দেখাই দিম। চাই থাকক। দাদা স্কুল গৈছে। দাদা স্কুল গৈছে নহয় ধুনু। বাও স্কুল গৈছে। দাদাও স্কুল গৈছে, বাও স্কুল গৈছে। এয়া ইমান ধুনীয়াকৈ কাটি আছে চাওকচোন। আপোনালোকেও আহিব বুলি আশা কৰিলোঁ। অঁ, বা স্কুল গৈছে দেখোন। বা স্কুল গৈছে নহয়। বা স্কুল গৈছে দেখোন। স্কুল গৈছে। দাদাও স্কুল গৈছে দেখোন। দাদাও স্কুল গৈছে। মোৰ কাটা দাদা স্কুল গৈছে দেখোন। স্কুল গৈছে মোৰ কাটা হৈ গ'ল। কেনেকুৱা লাগিছে জনাবচোন একবাৰ কমেণ্ট বক্সত। এই ৰুমটো ভালকৈ একবাৰ দেখাই দিলোঁ আপোনালোকক। কেনেকুৱা লাগিছে একবাৰ জনাব কমেণ্টত। ফাইনেল এইজনী মোৰ জাজনী, তাইও কাটিব। তাই দিছে ইউ কাট। দুৰ্গা পূজা বুলি সকলোৰে মানে অলপ নতুন হ'ব মন যায় আৰু সেইকাৰণে পূজাত বহুত ভিৰ হ'ব বুলি ভাবি আগতীয়াকৈ অলপ কাটি দিলোঁ চুলিকেইডাল। আজিলৈ আহিলোঁ, বাই।